फेरेंगा कथा बादे रायजोफोर फेरेंगा बिथाङा हाग्रामा महिलारि सारनो माखासे अफार जासिदोंमोन बयबो नुदों जानांगौ गोबां भाइराल जादों बिनि सायावनो रेपिड फायार थोंजोङै फिननाय होदों बेबो माखासे रिपर्टारफोरनि आरो डिजिटेल जाय बाहायो जोंनि बर'फोरनि फेसबुक इउटुबनि जायफ्रा रिपर्ट दैखांग्राफोर बिसिनियाव फिननायखौ होदों नैबे भिडिअनि गेजेरजों हाग्रामा महिलारि सारनि फंफ्रोमबो बाथ्राफोरखौ नोंथांमोना मोननो हागोन। फेरेंगा कथा बादे फेरेंगा এইবিলাক কথা কোৱাৰ কোনো অধিকারই নাই মিনিংলেস ই যেহেতু ফরেনার হয় ব্রিটিশের বাসিন্দা নহয় ইয়ার কথা কিবা মূল্য থাকে নাকি চাই থাকক ফেৰেংগা যাম্বা আপুনি এই ব্রিটিশের বাসিন্দা নহয় মই আৰ্থিক কৰি পেলাই আপোনাক আউট কৰি দিম। প্ৰমোদৰ কথা প্ৰমোদে আমাৰ লগত ফোনত কথা পাতি পেলাই যিখিনি কৈ আছে মোক খাম্পা আৰু চন্দনক ডাষ্টবিনত অলৰেডি পেলাই দিছে এইবিলাক কৈ লাভ নাই। 3 কোটিৰ আমি গেষ্ট হাউস বনাই ইহঁতে রিফাইন করে 12 কোটির এটা কি এটো নতুন কথা নাকি আপোনালোকে চাওকচোন বিটিসি অফিসত যাই পেলাই চাওক আমি মোটামুটি 3 কোটি ওচৰা ওচৰি এই হাউলি গেষ্ট হাউসটো 12 কোটিত রিফাইন কৰি আছে আৰু সেই শিলিগুৰি যেটো গেষ্ট হাউস সেইটো মানে 3 কোটিৰ অলপ বেছি হ'ব সেইটো 12 কোটি আৰু আপোনাৰ এই মোটামুটি সব এনেকুৱা এই কিবাটো 5 কোটিৰ কিমান বা আছে আমাৰ কৈলাশ কলনী গেষ্ট হাউসটো দিল্লীৰ সেইটো 22 কোটি ৰিপেয়াৰ। আমাৰ চৰকাৰ আহিলে এনেকুৱা কেলেংকাৰী নাথাকিব বিৰাট ভালকে আমি চৰকাৰ চলাম আগৰ নিচিনা বাস এতিয়াতো দুৰ্নীতি কৰাৰ কোনো কিবাই নাই মানে হিচাপে নাই মানে ব্ৰিটিছে যদি 100 টকা আহে এই 100 টাকাৰ ভিতৰত আমি কেনেকৈ মানে মিছা স্কিম দি পেলাই ভুয়া কিবা একটা দি পেলাই আমি পইচাটো ওলাই পেলাই খাব পাৰি তাৰ কাৰণেহে ব্যস্ত কাম কৰাৰ ক্ষেত্ৰত ব্যস্ত নহয়। আপোনালোকে চাওক আমাৰ বিপেক দলে সেইদিনা ট্ৰাইনিয়েল কনফাৰেন্সত আমি ডিচিশ্যন লৈছিল যে কোকৰাঝাৰ খাৰিগাঁও ৰাস্তাটো ফৰলেন আমি বনাম চৰকাৰ আহিলে আমি ফৰলেন বনাম বুলি কৈছে। এই যে চৰকাৰ আহি আছে সেইদিনা চিএম ছাৰে এনাউন্স কৰি গ'ল দেখা নাই ফৰলেন হ'ব।